নমস্কাৰ, মই সুস্মিতা আপোনালোকৰ সৈতে। আপোনালোকে চাই আছে ডেইৰী ফাৰ্ম অফ আছাম। আপোনালোকেতো জানে চাগে ন যে আমাৰ গাইজনীৰ কিবা এটা হৈছে। কি হৈছে এতিয়াও আমি ভালকৈ ধৰিব পৰা নাই। আপোনালোকেতো চাইছিলে কালি আবেলি এজন ডক্টৰ আহিছিলে, আকৌ ৰাতিপুৱাও আহিছিলে। সেই ক্লিপবোৰ উঠাব পৰা নাই আপোনালোকক দেখাবলৈ, কিন্তু আজি আকৌ ডক্টৰ আহিছিলে, আজি বেলেগ ডক্টৰ আহিছিলে। এতিয়া তাইক আকৌ বেজি দি থৈ গৈছে, মেডিচিন দি থৈ গৈছে। তাই এতিয়া ভাল পায় নে নাপায় কি বা হয়। এয়া চাওকচোন, ডক্টৰে এতিয়া তাইক বেজি দিব। দুটা বেজি দিছে আজি তাইক। আৰু কালি ডক্টৰে দি থৈ যোৱা মেডিচিন কেইটামান খুৱাই আছে, ৰাতিপুৱা দাদাই খুৱাইছে। এতিয়া আকৌ ডক্টৰে লিখি থৈ গৈছে কেইটামান মেডিচিন। এতিয়া আকৌ আনিবলৈ যাব, আৰু আজি বহুতেই দেৰি হৈ গ'ল। এই গাইজনীৰ কাৰণে চবৰে মন চন বেয়া। এই গাইজনীৰ ওচৰতে চবে বহি আছিলে, আৰু গাখীৰ খীৰাবলৈ আৰু দি আহিবলৈ দাদাৰ এতিয়া দেৰি হৈ গ'ল। ফোন কৰি আছে চবে, এতিয়া যাব দাদা দি আহিবলৈ। তো আপোনালোকক নেক্সট পাৰ্টটো মই আকৌ শ্বেয়াৰ কৰিম, কি হৈ আছে কি হোৱা নাই। মই আপোনাৰ লগত গোটেই আপডেটবোৰ দি থাকিম। আপোনালোকে যদি জানে কেনেকৈ কি কৰিব পাৰি, কেনেকৈ চিকিৎসা কৰিলে, ট্ৰিটমেণ্ট কৰিলে তাই ভাল পাব অলপ, আপোনালোক যদি জানে আপোনালোকে কমেণ্ট কৰি জনাবচোন। তাই কিন্তু একোৱে খোৱা নাই, একো খোৱা নাই কাৰণে তাই গোবৰো দিব পৰা নাই। তাৰপিছত তাই আকৌ পেচাবো হোৱা নাই ভালকৈ। তাই কিন্তু গাখীৰো দি আছিলে। এতিয়া তাইৰ এই ইমান বেজি চেজি দি আছে কাৰণে আমি গাখীৰটো খীৰোৱা বন্ধ কৰি দিলোঁ। আমাৰ চিন্তাটো বেছি হৈ আছে, কাৰণ তাই 6 মাহৰ গাভিনী। এই সময়টোত তাইৰ ইমান বেজি মেডিচিন পৰি আছে। তাইৰ কিবা বেয়া হয় নে ভাল হয় আমি ইমান ভালকৈ নাজানো ন। তো ডক্টৰে কৈছে একো নহয়, তথাপিও এটা ছাইড এফেক্ট থাকিয়ে যায় ন। সেইটো কাৰণে অলপ ভয়ৰ কাৰণ আছে। তো তাই কিমান দিন পাছত বা ভাল পায়, কি কৰিলে বা ভাল পাব, জানো কি হয় বা। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেন্তে আপোনালোকে লাইক, ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰি দিব। ধন্যবাদ।